নাম হৈছে হিৰণ্য কাশীপুৰ আৰু হিৰণ্যাক্ষ। তেওঁলোকৰ লগত এই বিষয়ে মই আলোচনাত মগ্ন হওঁগৈ। আজি মোৰ পৰমানন্দ ধন্য ধন্যৰে মহাচক্য প্ৰয়োজন ভগিনী চক্য দিবই মোৰ হৃদয়ত দয়া মমতা একোৱেই নাই। আছে মোৰ হৃদয়তো মৰম আছে, কাৰণ মোৰ পুত্ৰৰ মৰম। মোৰ পুত্ৰৰ মৰমত আজি মই হৈছো আপোন পাহৰা। পুনৰ আহিলা তুমি এই ঠাই।
আচৰিত কলাকীয় পুত্ৰ নাই মাতৃ আসরে এই নুহে কদাপি মাতি হুদুরার ফলে কি দরে দেবতার উলঙ্ঘ পাশে শূন্য কীর্ত করি প্রবেশিছে দানব বাহিনী অকল সীমানে নহয় লোৱা এই চলতৰ গদাম পুত্ৰ অদিতি সেই সোণৰ সংসাৰ চাই খাই কৰি ধনীৰ লগত চিৰালৈ আৰু শুনা তেতিয়াহে পুণ্য হব সৌসৰ্গৰ পৰা সকলো কামনাৰ মাতৃৰ পুত্ৰ অদিতি সোণৰ সংসাৰ চাই খাই কৰি ধনীৰ লগত চিৰালৈ তেতিয়াহে পুণ্য হব সৌসৰ্গৰ পৰা সকলো কামনাৰ মাতৃৰ পুত্ৰ আরে হিরো ধার্য মাতৃ প্রলয় প্রলয়